নমস্কাৰ আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱাই ভিডিঅ'টো বনাইছোঁ কাৰণ সোনকালে কামবোৰ কৰি ইয়াক এফালে ফুৰাব নিম। নতুনকৈ পাৰ্ক এখন বনাইছে। পাৰ্কখন মানে ক'ত বনাইছে সেই আপোনালোকক মই দেখাই আছোঁ। বেছি দিন হোৱা নাই বনোৱা, সেইবাবে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আৰু আজি মই যোনটো বস্তু আৰু আজি ৰাতিপুৱা খানা কি বনাওঁ সেয়াও আপোনালোকক দেখাম। কাৰণ যোনটো বস্তু বনাম সেইটো স্বাস্থ্যৰ কাৰণে অতি দৰকাৰী বস্তু। আৰু সদায়তো খোৱা নহয়েই। সিদিনাখন দেখিছিলোঁ বাবে কিনি আনিলোঁ বস্তু এটা। সেইবাবে ব'লকচোন আপোনালোকক দেখাওঁ আজি মই কি বনালোঁ। কেৰাহীত তেল অলপ দি ল'লোঁ। এতিয়া এয়া দেখিছেনে মানিমুনি। সিদিনাখন মানিমুনি দেখিলোঁ। মানিমুনি স্বাস্থ্যৰ কাৰণে অতি প্ৰয়োজনীয় বস্তু হয়, তেজৰ কাৰণেও ভাল আৰু বহুত উপকাৰী বস্তু এইটো। সেইবাবে দেখাৰ কাৰণে ভাবিলোঁ আজি মানিমুনিৰ সৈতে বনাম। সেইবাবে মানিমুনিটো পিচি ল'লোঁ। তাৰপিছত এতিয়া মই কি মাছ ভাজোঁ সেইটো আপোনালোকক দেখাই আছোঁ। এইটো নিচিনা কাৱৈ মাছ। কাৱৈ মাছ সিদিনাখন ৰাতিয়ে বনাইছিলোঁ, কেইপিচমান থৈ দিছিলোঁ ৰাতিপুৱালৈ। ৰাতিপুৱা এতিয়া ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লৈ মই কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। মাছটো ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই আলু কেইপিচমান ফ্ৰাই কৰি লৈছোঁ। আলু নিদিলেও হয়, কিন্তু ল'ৰাটোৰ কাৰণে দি দিছোঁ মই। এতিয়া আলুটো ফ্ৰাই কৰা হৈ গ'ল। এই তেলতে মই নহৰু অলপ থেতালি দি দিছোঁ। নহৰুটো ভালকৈ অলপ ভাজি ৰঙচুৱা হোৱালৈকে ভাজি ৰঙচুৱা হোৱাৰ পিছত মই এতিয়া মানিমুনি ৰসটো মই দি দিলোঁ কেৰাহীত। আমাৰ ঘৰৰ ফালেতো আমি বাৰীতে পাওঁ, কিন্তু ইয়াত আমি মানিমুনিও কিনি খাব লগা হয়। এতিয়া মই ইয়াত হালধি অলপ দি দিলোঁ। হালধি অলপ দি ভালদৰে লৰাই ল'ম। এতিয়া মই সোৱাদ অনুসৰি নিমখ অলপ দি ল'লোঁ। এতিয়া মই ইয়াত আলু আৰু মাছটো দি দিম। ভালদৰে অলপমান উতলিব দিম মাছটো আৰু আলুটো দিয়াৰ পিছত। লগতে মই বন্ধাকবি আৰু মাছৰ তেল দি এটা চব্জি বনাইছোঁ। এনেকৈ খাই বহুত ভাল লাগে। আপোনালোকে বাৰু খাইছেনে? এতিয়া মোৰ মাছৰ তৰকাৰীটো হৈ গ'ল। এতিয়া আমি ভাত খাই ক'ত গৈ আছোঁ সেই আপোনালোকক দেখাই আছোঁ মই। এতিয়া আমি গাড়ী পাৰ্কিং কৰিলোঁ। কলাক্ষেত্ৰ পালোহি, ভিতৰ সোমালোঁ। মই যে কৈছিলোঁ পাৰ্কখন এই কলাক্ষেত্ৰতে আছে। বৰ ধুনীয়া পাৰ্ক এখন বনাইছে নতুনকৈ। কেইদিনমান হ'ল বাৰু বনোৱা। ইয়াক বন্ধ পালে ক'ত নিওঁ সেইটো কথা ভাবি থাকোঁতে যায়, কাৰণ তাক অলপ টাইম দিওঁ, নবা ঘৰৰ পৰাতো ওলাই অহা নহয়েই। আৰু আমাৰ ঘৰৰ ওচৰত তেনেকৈ ল'ৰা ছোৱালী নাই খেলিবলৈ। তাক অকণমান বন্ধ পালেই ফুৰাবলৈ লৈ আহোঁ। এতিয়া ইয়াত অলপ খেলিব দিম। পাৰ্কখনলৈ তাক খেলাবলৈ আনো, কিন্তু আমি দুটাও বাচ্চা হৈ যাওঁ, কাৰণ সি আমি দুটাই খেলিলেহে খেলে মানে। কলাক্ষেত্ৰত কাম চলি আছে ইয়াত, সেইবাবে আপোনালোকক আজি নেদেখাওঁ, বেলেগ এদিন ভালদৰে দেখাম যেতিয়া সম্পূৰ্ণ হৈ যাব। এতিয়া এইফালে আমি ইয়াক এনেই খেলাব নিম। এয়া দেখিছেনে, সি একেবাৰে যাবলৈ পালে পিছফালে ঘূৰি নাচায়েই, অকলে ঘূৰি ফুৰে। তাক এৰি দিব লাগে, অকলে ঘূৰি ফুৰিব। সেইবাবে ঘৰততো তেনেকৈ এৰা নহয়েই।
ভয় লাগেতো ঘপককৈ এৰি দিবলৈ। সেইবাবে এনেকুৱা ঠাইলৈ আনি তাক অলপ এৰি দিওঁ, অকলে অকলে ঘূৰি ফুৰিব দিওঁ আৰু আমি পিছে পিছে ঘূৰি ফুৰোঁ, ভাল পায় এনেদৰে ফুৰি। আমাৰ ঘৰততো চোতাল একেবাৰে নাই, সেইবাবে সি এনেকুৱা পৰিৱেশ নাপায় যে, সেইবাবে এনেকুৱা পাৰ্কলৈ নি তাক এনেকুৱা পৰিৱেশ দিবলৈ চেষ্টা কৰোঁ। এতিয়া দেখিছেনে একোৱে গম নাপায়, আৰু এনেকুৱা ঠাইলৈ আহিলে সি ঘৰলৈ যাবলৈ মনেই নকৰে। তাক কিমান জোৰ কৰি কৰি নিব লাগে। এতিয়া খেলিছে সি, ভাবিলোঁ অলপ এৰি দিওঁ, খেলি থাকক। এইটো এটা ঠাই পাইছোঁ, ইয়াত অলপ বহি লওঁগৈ। তাৰো খেলি খেলি পিয়াহ লাগিছে। ৰাস্তাতে কমলা পাইছিলোঁ, সেইবাবে ভাবিলোঁ কমলা অলপ চেপি তাক খুৱাই লওঁ। কিন্তু জাবৰটো য'ত ত'ত নেপেলাওঁ, ঘৰলৈকে লৈ যাম লাগে, ইয়াত ডাষ্টবিন নাপালে। এতিয়া তাক খুৱাই ল'লোঁ, খুৱাই লৈ এতিয়া আকৌ খেলিব দিছোঁ তাক। দেখিছেনে এয়া পানী পাইপটো লৈ কি কৰিছে, অলপ খেলিব দিছোঁ তাক। ঘৰলৈ যাবলৈ মনেই কৰা নাই, বাপেকে এয়া টানি টানি লৈ গৈছে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই, পিছত লগ পাম।